की सभी जुबां है हम हैं हजारों में अब की कमी जरा Hey guys, good morning আৰু happy new year আটাইলে আৰু এই নৱবৰ্ষটো যাতে সকলোৰে মাজত সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক তাকে কামনা কৰিছো অনাগত দিনবোৰ যাতে সকলোৰে মাজত সুখ আৰু হাঁহিৰে ভৰি পৰে হেই কামনা কৰিছো আৰু আজি আহিছো মই পেহিহঁতৰ তালে আৰু ইয়াতে সৰুকৈ খানা আয়োজন কৰা হৈছে ঘৰৰ মানুহখিনি গতিকে ভাবিলো ভ্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰো আপোনালোকৰ লগত সকলো শেয়াৰ কৰি থাকিম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল আৰু পুনৰবাৰ আপোনালোকক শেষত নৱবৰ্ষৰ হিয়া ভৰা অলেখ শুভেচ্ছা জ্ঞাপন কৰিছো হেপী নিউ ইয়েৰ আটাইলে আৰু আপোনালোকে ভিডিঅ'টো মোৰ সৈতে চাই থাকক আৰু আৰম্ভ হৈ গ'ল নৱবৰ্ষৰ প্ৰথমটো খানা আৰু এইফালে জুই পাতি গৰম পানী বহাই দিলোঁ আৰু এইফালে হৈছে মাছ পেহিয়ে বাছি চব ধুই ঠিক কৰিলে আৰু এতিয়া ফ্ৰাই কৰিবহে লাগে আৰু এইফালে জুইত কেৰাহী পাতি দি পেহিয়ে মাছ ফ্ৰাই কৰি আছে আৰু আপোনালোকে নৱবৰ্ষৰ প্ৰথমটো খানা ক'ত খালে কি ধৰণে খালে কমেণ্টত জনাব আৰু এইফালে মাছটো ফ্ৰাই কৰি আছে এতিয়া আৰু খুব গান বজাই আছে আমাৰ ভণ্টিয়ে আৰু অকণমান নাচিও দি আছে আমি গানটো মই অফ কৰি দিছোঁ কিয়নো কপিৰাইট লাগিব পাৰে আৰু এইফালে মাছ ফ্ৰাই কৰা প্ৰায় হৈ আহিল আৰু মোৰ ভণ্টিয়ে বনাব মাছৰ ব্যঞ্জনখন আৰু এয়া হৈছে মাছ ফ্ৰাই দেখিয়ে খাওঁ খাওঁ লাগিছে নহয় জানো আৰু এতিয়া আজি খানাৰ বিশেষ আকৰ্ষণ হৈছে হাঁহৰ মাংস ইয়াৰ বাবে মই গোটেই যোগাৰ কৰি আছোঁ আলু পিঁয়াজ আদা নহৰু এইবোৰ চব যোগাৰ কৰি আছোঁ ভণ্টিৰ লগত কথা কৈ পেলাই আৰু ইমানেই টেষ্টি হয় নহয় হাঁহৰ মাংস সঁচাই মই খুবেই ভাল পাওঁ হাঁহৰ মাংস খাই আৰু যিহেতু পেহীহঁতৰ ঘৰৰে হয় হাঁহ খুব তেল হৈছে হেনো কৈ আছে পেহীয়ে তো আজি খোৱাহে কথা আৰু নহয় জানো আৰু আপোনালোকক দেখাই দেখাই খাব লাগিব খাবতো নোৱাৰে তথাপি আপোনালোকে উমান কৰি ল'ব আৰু আপোনালোকক দিছোঁ বুলি গতিকে বেয়া নাপাব দেই আৰু এইফালে মই কথা কৈ আছোঁ আৰু পেহীৰ মাইনাই ডাঙৰজনী তাই মছলা পিচি আছে জিৰা আৰু এইফালে বাকী মাছৰ ব্যঞ্জনৰ বাবে এইফালে ওলকবি আৰু মূলা তাই ৰুকনিত ৰুকি আছে তাৰপিছত এইফালে এতিয়া আদা নহৰুখিনি মই পটাত পিচি লওঁ জ্বলাটো আচলতে মিক্সি জাৰত দিব লাগিব খুব জ্বলা লাগিব আৰু মই এতিয়া আদা নহৰুখিনি পিচি লওঁ আৰু আজি পুৰা পটাত পিচিছোঁ আচলতে পটাত পিচি খোৱাটো বহুত ধুনীয়া লাগে খাবলৈ কিন্তু আচলতে আমাৰ এলাহৰ বাবে মিক্সি জাৰটো ঘপককৈ বিচাৰি লওঁ এয়া মোৰ গোটেই হৈ গ'ল আৰু মই অকল জলকীয়াখিনিহে মই মিক্সি জাৰটো দিছোঁ নহ'লে হাতত জ্বলা লাগিব বাকী গোটেইখিনি মই পটাতে পিচি ল'লোঁ আৰু এতিয়া ভণ্টিয়ে এইবোৰ ৰেডি কৰি আছে মাছৰ ব্যঞ্জনখন বনাবৰ বাবে এয়া ওলকবি আৰু মূলাৰ হ'ব আজি মাছৰ ব্যঞ্জন আৰু এইফালে পেহীয়ে হাঁহটো পুৰি আছে আজি বিশেষ আকৰ্ষণ আমাৰ হাঁহৰ মাংস পেহীয়ে হাঁহটো পুৰি আছে আৰু এতিয়া পেহা আৰু পেহী দুয়োটাই মিলি পেলাই হাঁহটো বাচিব আৰু এইফালে বনাই আছে ভণ্টিয়ে মাছৰ ব্যঞ্জনখন ওলকবি আৰু মূলাৰ সৈতে মোৰ ভণ্টিয়েও কিন্তু খুব ধুনীয়া ব্যঞ্জন বনায় খুব ধুনীয়া ৰেচিপি বনাব জানে তাইও আৰু এইফালে আমাৰ ব্যঞ্জনখন প্ৰায় হৈ আহিব ধৰিছে এয়া হৈ গ'ল মাছৰ ব্যঞ্জন আচলতে দেখিয়ে খুব ধুনীয়া কালাৰ হৈছে আৰু এইফালে হৈছে মাছ ফ্ৰাই আৰু এতিয়া বাকী মাংসহে বনাব লাগে এতিয়া মাংসৰ বাবে গোটেইখিনি ৰেডি কৰিব লাগে আৰু মাংসটো বনাব লাগে আৰু হজম দিব লাগে নহয় জানো আৰু আপোনালোকে সোনকালে আহক সোনকালে হাঁহৰ মাংস এই জিভা পানী পৰি শেষ হৈ যাব মাংস নোহোৱা হৈ যাব আহক সোনকালে আহক
আৰু একদম মই আজি পেট খালী কৰি লৈছোঁ কি কয় হে আজি হাঁহৰ মাংস খানা হাঁহ দগৰি খাব লাগিব একদম हम हैं बाजारों के सबकी नजर यहाँ है আৰু আমাৰ পেহায়ে আৰু পেহীয়ে মাংস বাছি আছে এয়া হাঁহৰ মাংস तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी খুব ঠাণ্ডা লাগিছে অকমান চাহ খাবলৈ মন গৈছে অকমান এনাৰ্জি আনিবৰ বাবে ভণ্টিক চাহ বনাব দিলোঁ আৰু তাই চাহ লৈ আনিলে এয়া আমি চাহ একাপ খাই লওঁ আৰু অকমান এনাৰ্জি আনি লওঁ মাংসটো বনাব লাগিব খুব ধুনীয়াভাৱে নহয় জানো আৰু মোৰ চাহকাপ খাই আছোঁ আৰু পেহীহঁতে এইফালে মাংস বাছি আছে আৰু আপোনাৰ গোটেইবোৰ যোগাৰ হৈ আছে বনাই আছে আমাৰ ভণ্টিও বনাই আছে আৰু তাই মাছ বনালে এতিয়া মই মাংসটো বনাম আমাৰ খানা এয়াই আৰু লাহে লাহে হৈ আছে আৰু এইফালে টিকলি এজনী আছে আৰু এয়া হৈছে আজিৰ বিশেষ আকৰ্ষণ হাঁহৰ মাংস আৰু ইয়াতে মই এতিয়া দি দিলোঁ জলকীয়াৰ পেষ্ট এয়া হৈছে নহৰু পেষ্ট আৰু দিলোঁ মই আদা পেষ্ট আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰিব লাগিব আৰু ইয়াতে দিম মই এতিয়া হালধি এয়া দিছোঁ মই হালধি প্ৰয়োজন অনুসৰি দি ল'ব আৰু এতিয়া মই ইয়াতে দিছোঁ জিৰা 2 চামুচ আৰু ইয়াৰ ওপৰত আমি দিব লাগিব অকণমান দি দিব প্ৰথমতে নিমখটো আন্দাজমতে তাৰপিছত আমি পিছত দিব লাগিব আৰু ইয়াতে মই অকণমান কেঁচা মিঠাতেল দি লৈছোঁ ফ্লেভাৰটো ধুনীয়া হয় আৰু এতিয়া গোটেইখিনি এতিয়া মিক্স কৰি লৈছোঁ ভালদৰে সানি লৈছোঁ মছলাখিনি ভালদৰে মাংসত লাগি যাবৰ বাবে আৰু অকণমান মই ওপৰত পিঁয়াজ দিও লৈছোঁ সেইখিনি দেখুওৱা হোৱা নাছিলে এতিয়া ভালদৰে মিক্স কৰি লওঁ আৰু মাজে মাজে নাচিও আছোঁ একদম গান বজাই দি আছে যিহেতু আৰু কপিৰাইট লাগি যাবৰ বাবে মই আচলতে মিউজিকটো বন্ধ কৰি দিছোঁ সৌজনী আমাৰ পেহী খুব নাচিছে তাই আৰু এয়া আমাৰ ভণ্টি খুব নাচি আছে বনাই বনাই আৰু এইফালে মই হাঁহৰ মাংস বনাবৰ বাবে পিঁয়াজ ফ্ৰাই কৰি আছোঁ প্ৰথমতে তাৰপিছত মাংসখিনি দি লৈছোঁ গোটেইখিনি যিহেতু মছলা মিক্স কৰাই আছিলে আৰু মাংসখিনি ফ্ৰাই কৰি আৰু মাংসখিনি কিছু সময় ফ্ৰাই কৰিব লাগিব আৰু এতিয়া ভণ্টিয়ে কাটি আছে কলৰ চটিয়া যিহেতু আমি খানা খাম আৰু খানা বুলি ক'লে কলৰ চটিয়া ইয়াত খানা খোৱা মজাই বেলেগ আৰু আচলতে আমি গাঁৱত দনা বুলি কওঁ কলৰ আৰু কোন কোন জেগাত দনা বুলি কয় মোক কমেণ্টত জনাব আৰু এয়া মোৰ মাংস চাওক অ' মাই গড কেনেকুৱা কালাৰ উঠিছে একদম খাওঁ খাওঁ লাগিছে সঁচাই আৰু এয়া মই আলু দি দিলোঁ আৰু ফ্ৰাই কৰি আছোঁ আৰু ভজা হোৱাৰ পিছত পানী দি দিলোঁ মাংস উতলি আছে সোনকালে খাওঁ খাওঁ লাগিছে সোনকালে হ'বহে লাগে আৰু বেছি সময় নাই আৰু আমাৰ মাংস হ'বলৈ আৰু আমি ভজন দিবলৈ ভজন নহয় হজম দিবলৈ চৰি আৰু মাংসৰ আঞ্জা হ'ব আৰু বেছি দেৰি নাই আৰু ইয়াতে গৰম মছলা দি পেলাই নমাই থ'ব লাগে আৰু এইফালে মই পুৰি আছোঁ বিলাহী আৰু পুৰিছোঁ মই কেঁচা জলকীয়া আদা আৰু নহৰু আৰু পুৰা বিলাহী আদা নহৰু জলকীয়াৰ সৈতে আজি ধনিয়াৰ লগত এটা ধুনীয়া স্পেচিয়েল চাটনি বনাম আৰু আপোনালোকেও বনাই খাই চাব সঁচাই খাবলৈ খুবেই টেষ্টি হয় আৰু আজি পটাত পিচিছোঁ পটাত পিছা চাটনি সঁচাই খাবলৈ আৰু বেলেগ লগা হয় আজি মানে একদম পটাত পিছা চাটনি উফ মা একদম মজা মজা আপোনালোকেও বনাই খাই চাবচোন এবাৰ ऐसी जिए ना छुप छुपाए
हंसी ना छुप छुपाए ना छुप छुपाए ना छुप छुपाए बहकी सभी जुबां है আৰু লাহে লাহে গৈ আছো আমি খানাৰ অন্তিম পৰ্যায়লৈ এয়া কেৰাহীত আঞ্জা নায়ে প্ৰায় এয়া মাছৰ আঞ্জা আৰু এয়া হৈছে মাংস এইফালে আছে মাছ ফ্ৰাই আৰু আছিলে চাটনি এইফালে আৰু এইফালে খাই আছে আমাৰ পেহী কেনেকুৱা হৈছে পেহী ধুনীয়া আৰু এইফালে আছে আমাৰ পেহা কেনে পেহা ফেণ্টাষ্টিক আৰু ইহঁতে খাই আছে আৰু আমি এতিয়া খাম আৰু এইফালে আছে আমাৰ ভণ্টি লাজুকি আৰু আজিৰ খানা স্পেচিয়েল হৈছে এয়া হাঁহৰ মাংস আৰু এইফালে আছে মাছ ফ্ৰাই আৰু এয়া ভাত আৰু এয়া হৈছে চাটনি আৰু এইখিনি হৈছে আজিৰ খানাৰ স্পেচিয়েল তেন্তে আমি এতিয়া খাই লওঁ আৰু অলপ দেৰিকৈ আপোনালোকক লগ পাই আছোঁ হেল্ল' গাইজ গুড ইভিনিং ইমান ঠাণ্ডা লাগিছে মোৰ মানে বাইকত আহিলোঁ পেহাৰ লগত থ'বলৈ আহিছিলে খুব ঠাণ্ডা লাগিল আৰু এতিয়া সময় হ'ল 7টা তাত আচলতে খানা খোৱা লোৱা হোৱাৰ পিছত মানে কি মোৰ মোবাইলত চাৰ্জ নোহোৱা হ'ল গতিকে ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু তাত ষ্টাৰ্ট কৰিলোঁ গতিকে ফিনিছটো কৰিব লাগিব গতিকে ভাবিলোঁ এতিয়া ভিডিঅ'টো শেষ কৰি লওঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত এতিয়া নতুনকৈ কোনোবা আহিছে গতিকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি তাৰ ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি তাৰ অলটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাব গতিকে প্লিজ কৰি দিয়ক আৰু আগলৈ নতুন এটা ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আহিম আজিলৈ ইমানে আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ পুনৰবাৰ আপোনালোকক নৱবৰ্ষৰ হিয়া ভৰা উলগ আৰু শ্ৰদ্ধা জনাই আজিলৈ আহিছোঁ বাই বাই হেপী নিউ ইয়েৰ